গুৱাহাটীলৈ পঢ়িবলৈ গ'লেই অধপতিত হয় নেকি উজনি অসমৰ ছোৱালী? এইটো সামাজিক মাধ্যমত প্ৰায় উত্থাপিত হৈ থকা এটা প্ৰশ্ন। এই যিটো প্ৰশ্ন সামাজিক মাধ্যমত উত্থাপন হৈ থাকে, এইটো মই পোনছাতে নস্যাৎ কৰিব বিচাৰো। আমি জানো যে এনেকুৱা এটা সময় আছিল যিটো সময়ত অসমত সৰ্বোচ্চ শিক্ষানুষ্ঠান এটাই আছিল, সেইটো আছিল গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগে লগে একেলগেই কটন মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়কে আদি কৰি গুৱাহাটীৰ বিভিন্ন এনেকুৱা শিক্ষানুষ্ঠান আছে, খুব ৰেপুটেড শিক্ষানুষ্ঠান, যিবিলাকত উজনি অসমৰ বা নামনি অসমৰ সকলো ছোৱালীয়ে অধ্যয়ন কৰিছিল। আৰু তাতে যিসকল ছোৱালীয়ে অধ্যয়ন কৰিছিল, তেওঁলোকে বৰ্তমান সময়ত আহি অসমৰ বহু উচ্চ শিক্ষাৰ অনুষ্ঠানত তেওঁলোকে অধ্যাপনা কৰি আছে, বহু আহি অসমত শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছে, আৰু বিভিন্ন উচ্চ পদবীত তেওঁলোকে নিজৰ কাম কাজ চলাই আছে বা সেৱা আগবঢ়াই আছে। এইসকল ছোৱালী এসময়ত সেইবিলাক অনুষ্ঠানতে পঢ়া শুনা কৰিছিল, আৰু তেওঁলোকে আহি আমাৰ সমাজখনৰ বৰ্তমান গুৰি ধৰি আছে। শেহতীয়াকৈ দেখা পোৱা গৈছে যে উজনি অসমৰ বহু ছোৱালীয়ে গুৱাহাটীত গৈ যি শাসনৰ লেকাম আছে, সেই লেকাম ছিঙি যায়, যাৰ ফলত সকলো ছোৱালী বদনাম হবলৈ আৰম্ভ কৰিছে। বিশেষকৈ উজনি অসমৰ ছোৱালীবিলাকৰ প্ৰতি মানুহে আঙুলি টোৱাবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ 3গৰাকী ছোৱালী গুৱাহাটীত সুৰাপান কৰাৰ পিছত তেওঁলোকে দ্ৰুতগতিত গাড়ী চলোৱাৰ ফলত তেওঁলোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে, আৰু যাৰ কাৰণে এই প্ৰশ্নটো পুনৰবাৰ উত্থাপিত হৈছে। কিন্তু আমি সকলোকে এটা কথা অনুৰোধ জনাম যে মানুহৰ পাঁচোটা আঙুলি সমান নহয়। গুৱাহাটীত পঢ়িবলৈ গ'লে যে এজনী ছোৱালী বেয়া, এই কথা কেতিয়াও আমি মানি ল'ব নোৱাৰো। মানুহৰ ঠিক যেনেকৈ পাঁচোটা আঙুলি সমান নহয়, ঠিক তেনেকৈ সকলো ছোৱালী যে গুৱাহাটীত পঢ়িবলৈ গ'লেই বেয়া হ'ব, তেনেকুৱা কোনো কথা নাই বা তেনেকুৱা কোনো ধৰণৰ মতলব নাই। এগৰাকী নাৰীৰ ভুলৰ বাবে, দুগৰাকী বা 3গৰাকী ছোৱালীৰ ভুলৰ বাবে গোটেই ছোৱালীৰ সমাজখনক বদনামী কৰি পেলোৱাটো এটা ধিক্কাৰযোগ্য মানসিকতা।